মানুহৰ জীৱনটো সঁচাকৈ কচুপাতৰ পানীৰ দৰে নহয়নে বাৰু কওকচোন। জীৱনৰ ক'ত কেতিয়া কি শেষ হৈ যায় কোনো ক'ব নোৱাৰে। এই যে দেখিছে নহয়, বানপানীত মানুহবিলাকৰ গোটেই ধন সম্পত্তি, ঘৰ দুৱাৰ সকলোখিনি পানীয়ে উটুৱাই লৈ গ'ল, সকলোখিনি শেষ কৰি থৈ গ'ল। জীৱনজোৰা যিমান কষ্ট কৰি গোটাইছিলে সকলোখিনি পানীত নিমিষতে শেষ হৈ গ'ল। এই যে মানুহবোৰে সদায় ধন সম্পত্তি টকা পইচাৰ পিছত দৌৰি দৌৰি থাকে, এগাল সা সম্পত্তি গোটাই জীৱনটো কেনেকৈ সুখেৰে পাৰ কৰিম বুলি ভাবি থাকে, আৰু এই সম্পত্তিবোৰ নিমিষতে যে ভগৱানে কেনেদৰে কেতিয়া লৈ যায় কোনো ক'ব নোৱাৰে। সেয়েহে জীৱনত কেতিয়াও আমি বহুত বেছি কিবা এটা ডাঙৰ আশা কৰি থাকিব নালাগে। মই ভাবোঁ যে জীৱনটো জীয়াবলৈ বহুত লাখ বিলাসিতাৰ প্ৰয়োজন নাই। মাত্ৰ জীৱনটো জীয়াবলৈ যিখিনি বস্তুৰ একেবাৰে দৰকাৰী সেইখিনি থকাটোৱে আমাৰ বাবে বহুত আৱশ্যক। যিখিনি দৰকাৰী বস্তু সেইখিনি থাকিলেই আমি যেন জীৱনটো বহুত সুখেৰে পাৰ কৰিব পাৰোঁ, এইটো একেবাৰে সত্য কথা। মানুহে এনেই চোৰ ডকাইত ঘোচ খাই কিমান টকা পইচা গোটাই সা সম্পত্তি লাখ বিলাসিতা গঢ়ি নিজৰ ঘৰখন ধুনীয়া কৰি ৰাখিব বিচাৰে, কিন্তু সেই সম্পত্তিবোৰ জানো সঁচাকৈ আমাৰ লগত সদায় থাকিব? কেতিয়াবাতো এইবোৰ শেষ হৈ যাব, ভগৱানেতো এইবোৰ লৈ যাব পাৰে এদিন। এই কথা আমি সদায় ভাবিব লাগে। সেইকাৰণে ভগৱানে আমাক যিখিনি দিছে সেইখিনিতে আমি সদায় সন্তুষ্ট হ'ব লাগে। জীৱনত বহুত ডাঙৰ কিবা এটা পাম বুলি বা ডাঙৰ কিবা এটা কৰিম বুলি যদি একো নহ'ল, সেই কথাটো লৈ কেতিয়াও মনত দুখ লৈ থাকিব নালাগে। আমাক ভগৱানে যিখিনি দিছে সেইখিনিকে লৈ আমি সন্তুষ্ট হৈ যদি থাকিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো সঁচাকৈ বহুত সুন্দৰ আৰু আনন্দময় হ'ব। নহয়নে বাৰু কথাষাৰ কওকচোন।